নমস্কাৰ সকলোকে অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী গীতাঞ্জলি দাসৰ আচলতে ঘটিলকে সবিশেষ আপোনালোকৰ মাজলৈ অসমৰ এগৰাকী বিশেষ গায়িকা তেওঁ মানুহক নিজৰ নামটো কৈ ভাল পায় উপাধি কি লিখে তাকো ৰাইজক কৈ ভাল পায় কি চাকৰি কৰে ক'ত কৰে তাকো ৰাইজক কৈ ভাল পায় আৰু কোনোবাই যদি তেওঁৰ নামটো ভুলকৈ কয় তেতিয়া তেওঁৰ দুখ লাগে অঞ্চললৈ মাতি আনি তেনে ব্যক্তিক কটাক্ষ কৰে ক্ষমা খুজিব নালাগে বুলি কৈ লাজ দিয়ে এতিয়া আমাৰ প্ৰশ্ন সেইগৰাকী স্বনামধন্য গায়িকালৈ আৰু ৰাইজলৈ কি ভাবে আপোনালোকে এয়া ভুল নে শুদ্ধ এগৰাকী বয়োজ্যেষ্ঠ লোকক এনে কৰাটো শুদ্ধ নে ভুল ৰাইজৰ সন্মুখত বাৰে বাৰে কটাক্ষ কৰাটো শুদ্ধ নে ভুল নিজকে বহু বিজ্ঞ সজাই সমিতিৰ এগৰাকী কৰ্মকৰ্তাক এক প্ৰকাৰ অপমানিত কৰাটো শুদ্ধ নে ভুল সেয়া আপোনালোকে কমেন্ট যোগে জনাব আগবঢ়াইছো সেইগৰাকী মহান শিল্পীগৰাকীৰ কিছু কথা আমি অনুষ্ঠান আৰম্ভ কৰিব পাৰো এবাৰ মঞ্চত বিচাৰিছো আয়োজকৰ তৰফৰ পৰা যদি পঠিয়াই দিয়ে তেখেতক এবাৰ ভাল পাম মই চিনাকি হ'ব মন গৈছে আপুনি কৰি আছিল কি ঘোষণা ৰাইজে ইতিমধ্যে মোৰ নামৰ গীতটি গাবলৈ আৰম্ভও কৰিছে মই শুনিছো থেংক ইউ সো মাচ এনেদৰে মৰম দিব ভাল লাগিব এয়া দাদা আমাৰ মাননীয় ঘোষক ডাঙৰীয়া তেখেতৰ কাৰণে এটা ৰাইজৰ পৰা ডাঙৰকৈ হাত চাপৰ বিচাৰিছোঁ পুনতে একো নাই বাৰু একো নাই মই আপোনাক মাত্ৰ এবাৰ লগ পাব বিচাৰিছিলোঁ কাৰণ বাৰম্বাৰ কৈ থকা হৈছে আপোনাক মোৰ নামটো আৰু যদি এখন মঞ্চত উঠাৰ আগতে নিজৰ নামটো ভুলকৈ শুনা যায় সেইটো চাগে আপোনাৰো ভাল নালাগিব নহয় জানো দাদা নাই মই অকণমান মনত বেয়া লাগিছে মই সেইকাৰণে আপোনাক এবাৰ মাত্ৰ দৰ্শন কৰিব মন আছিলে সেইকাৰণে আপোনাক বিচাৰিছোঁ মঞ্চত মানুহে মোৰ নামটো বাৰে বাৰেনো ভুলকৈ কৈছে মই এবাৰ লগ পাওঁচোন অনুষ্ঠান আৰম্ভ কৰাৰ আগতে কাৰণ মোৰ টিমৰ ফালৰ পৰাও কেইবাবাৰো কোৱা হৈছে যে মোৰ নামটো গীতাঞ্জলি বুলি